পাছত কৰিবলৈ জেগা বিচাৰি নাপালে চচাই বিচাৰি গৈছ গুৰিতে কাটি আপোনালোক সকলোৱে গমেই পালে হীৰা চন্দন আৰু হীৰা চন্দন নাটকখনৰ আচলতে মানে কি চিত্ৰনাট্যকৰখন সেইজন হৈছে পল্লৱ পৱন বৰাদেৱ আৰু আমাৰ বেহৰবাৰী আউটপোষ্টৰ স্ক্ৰিপ্ট ৰাইটাৰ পল্লৱ পৱন বৰাদেৱ। আচ্ছা পল্লৱদা, হেৰি মানে এই হীৰা চন্দনখনে ইমানখিনি জনপ্ৰিয়তা অৰ্জন কৰিবলৈকে সক্ষম হৈছে, তাৰ মানে সংক্ৰান্তত আপুনি কি ক'ব বাৰু? ভাল লাগিছে আচলতে, মানে নিজৰ এটা সৃষ্টি যদি দৰ্শকে আঁকোৱালি লয় খুবেই ভাল লাগে, কাৰণ দৰ্শকৰ কাৰণে এখন নাটক লিখা আৰু হীৰা চন্দন নাটকখনো মই আশা কৰিছিলোঁ দৰ্শকে ভাল পাব বুলি, কিন্তু মই আশা কৰাতকৈ বহুত বেছি দৰ্শকে আদৰি লৈছে নাটকখন, সেইকাৰণে মই খুব বেছি সুখী। এতিয়া আপোনালোকে মোক নেক্সট আৰু এটা কুৱেশ্যন কৰিব বিচাৰিছোঁ। মই জনামতে এইবাৰ আপুনি বিভিন্ন থিয়েটাৰত বিভিন্ন নাটক দিছে, এই সংক্ৰান্তত আপুনি কি ক'ব আৰু কোনখন থিয়েটাৰত কি কি নাটক আছে? মোৰ অভিনন্দন থিয়েটাৰত হীৰা চন্দন, বৃন্দাবন থিয়েটাৰত আছে অচিনাকি, এটা সঁচা কাহিনী আলম নদীলৈ নাটকখন সজোৱা হৈছে অচিনাকি, সেইখন দৰ্শকে খুব ভাল ৰেছপন্স দিছে। তাৰপিছতে ৰাষ্ট্ৰীয় থিয়েটাৰত দুৰ্ভোগ কলিজা, এখন চম্পক শৰ্মাই পৰিচালনা কৰিছে, এজন সহজ সৰল মানুহৰ জীৱনক লৈ পেলাই পাৰিবাৰিক এখন নাটক, ট্ৰেজিক এখন নাটক, সেই নাটকখনো দৰ্শকে যথেষ্ট মৰম কৰিছে। আৰু নয়নতৰা থিয়েটাৰ আছে মোৰ চিকাৰী বুলি এখন নাটক, সেইখনো দৰ্শকে আদৰি লৈছে। আৰু এখন নতুন থিয়েটাৰ ওলাইছে সূৰ্যোদয় বুলি, সূৰ্যোদয় থিয়েটাৰ, তাতে দিছে এখন কমাৰ্চিয়েল নাটক জানমণি আই লাভ ইউ, এইকেইখন নাটকো দৰ্শকে যথেষ্ট আদৰি লৈছে, গতিকে মই ভাল লাগিছে।
নাম ললো চন্দন